হেল্ল' বন্ধু বান্ধৱীসকল, আমি এতিয়া কৰ্দৈ টেঙা আৰু জলফাই টেঙাৰ আচাৰ বনাম। কাটি চব ৰেডি হৈ গ'ল। ৰেডি হোৱাৰ পাছত এতিয়া আমি ৰ'দত শুকুৱাম। ইয়াত গোটেই জলকীয়া, নিমখ, হালধি দি ৰ'দত শুকুৱাম। তাৰ পাছত আমি এনেকৈ শুকুৱাই থৈ যাম 2-3 দিনৰ কাৰণে। একচুৱেলি টেঙা সকলোৰে কাৰণে ভাল লাগে, আৰু ভাল হোৱাৰ কাৰণে টেঙা আচাৰ সকলোৱে বনায়, প্ৰায় মানুহে বনায় আৰু তেনেকৈ থৈ দিয়ে। খাই ভাল লাগে, সুদা ভাত হ'লেও খাব পাৰে টেঙা আচাৰ। এতিয়া আমি টেঙাখিনি মিহলাই দিওঁ। মিহলাই দিয়াৰ পাছত গোটেইখিনি মেলি দিম। নিমখ দি, হালধি দি গোটেইখিনি মিহলাই, জলকীয়া দিয়া আছে, তাৰপিছত মিহলাই দিম। মিহলাই দিয়াৰ পাছত আমি মেলি দিম। মেলি দিয়াৰ ৰ'দত শুকুৱাম। ৰ'দত শুকোৱাৰ পাছতেই 10-15 দিনৰ ভিতৰত ধুনীয়াকৈ এটা টেষ্ট আহিব। এতিয়া কৰ্দৈখিনি মিহলাই হৈ গ'ল। মিহলাই হোৱাৰ পাছত এনেকৈ মেলি দিছোঁ কৰ্দৈখিনি। এতিয়া কৰ্দৈখিনি মেলি হৈ গ'ল। এতিয়া আমি তললৈ গুচি যাম। ওপৰৰ পৰা 2-3 দিনৰ কাৰণে থৈ যাম ইয়াত। 3-4 দিন, যিমান দিনলৈকে নুশুকায়। এতিয়া আমি যাম। বাই বাই, টাটা।